আসসালামু আলাইকুম বহুত দৰকাৰী ভিডিঅ' এটা লৈ আহিলোঁ আচলতে এইটো প্ৰথমতে কৈছোঁ এইটো অকল মুছলমানৰ কাৰণে যিবিলাকে কৰিব পাৰে তাৰ কাৰণে এটা বহুত সুন্দৰ আমল মানে ধৰা হ'ল যিবিলাকৰ মানে কিছুমানৰ মিয়া বিবিৰ মাজত স্বামী স্ত্ৰীৰ মাজত কাজিয়া হয় বা দুই বন্ধুৰ মাজত কাজিয়া হয় বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত দুটা সম্পৰ্কৰ মাজত যিবিলাক মানে কাজিয়া হয় আৰু ঘৰৰ ভিতৰতে তেনেকুৱা ক্ষেত্ৰত মানে যদি বেয়া হয় ভাই ভিতৰত বা বৌ দাদা খুৰী এনেকুৱা ধৰণৰ ভিতৰতে মানে যিটো গণ্ডগোল হয় মানে মাতা বোলা বন্ধ হৈ যায় এনেই ইজনে সিজনক বেয়া পায় তেনে ক্ষেত্ৰত আপোনালোকে এইটো খুব সুন্দৰ আল্লাহৰ চিফতি নাম ইয়া ৱাদুদুৰ আমলটো কৰিব পাৰে আমলটোৰ নিয়মটো এনেকুৱা হ'ব আপুনি দেখিছে ইয়াতে ইয়া ৱাদুদু এই যিটো শব্দ লেখা আছে ইয়া ৱাদুদু এই শব্দটো আপোনাৰ লিখা আছে বৃহস্পতিবাৰে এটা গিলাচত আপুনি চৰ্বত বা পানী নেমুৰ চৰ্বত হ'লেও হৈ যাব এতিয়া গৰমৰ দিন নেমুৰ চৰ্বত বা পানী যিকোনো তেনেকুৱা চৰ্বত হ'লেই হ'ল ঠিক তেনেকুৱা চৰ্বতটো তৈয়াৰ কৰি লৈ তাতে অকণমান যিটো গোলাপ জল বুলি কয় আপোনাৰ ৰ'জ ৱাটাৰ সেইটো অকণমান মিলাই দিব মিলাই দিয়াৰ পিছত এই যিটো আপোনাৰ আল্লাহৰ চিফতি নাম যিটো শব্দ এই শব্দটো 1400 বাৰ পঢ়িব লাগিব মানে পঢ়াৰ সময় হৈছে আপোনাৰ আছৰৰ নমাজৰ পিছত ঠিক আবেলি মগৰিবৰ আগত কিবলামুখী হৈ পঢ়িব লাগিব এইটো লিখা আছে আপোনাৰ মোটামুটি বিশেষ সময় নালাগে কিবলামুখী হৈ পশ্চিম ফালে মুখ কৰি আপুনি চকু দুটা বন্ধ কৰি লৈ আপুনি 1400 বাৰ এই দোৱাটো পঢ়ি সেই চৰ্বত গিলাচত ফুকাব তাৰপিছত সেই চৰ্বত গিলাচ পান কৰাই দিয়ক নিশ্চয় আল্লাহৰ বদলতত নিশ্চয় ভাল হ'ব আল্লাহে ৰহম কৰিব এইটোতো আমল কৰিব পাৰে কিন্তু অকল এইটো মুছলমান মানুহে কৰিব পাৰিব তাৰ বাহিৰে অন্যথা বেলেগত কৰাৰ কোনো ইজাজত নাই নিশ্চয় এই আমলটো কৰাৰ আগত আৰু পিছত 2 বাৰ 3 বাৰ বা 5 বাৰ যিকোনো দুৰুদ শৰীফ আগত আৰু পিছত পঢ়ি লৈ আমলটো কৰিব নিশ্চয় ভাল পাব অতি সহজভাৱে নল'ব আমলটো বহুত পাৱাৰফুল হয় এইটো যিটো আপোনাৰ বামুৱাক্কিল আমল হয় এইটো যিবিলাকে আচলতে যাৰ আমাৰ ইছলামিক এডুকেশ্যন অলপ হ'লেও আছে সকলো মানুহে কৰিব পাৰিব নমাজ পঢ়া সকলো ব্যক্তিয়ে কৰিব পাৰিব তিৰোতা মানুহ মতা মানুহ স্বামী স্ত্ৰীৰ মাজত বহুত বেছি ভাল এইটো বহুত পাৱাৰফুল হয় আৰু বহুত পুৰাণ কিতাপৰ পৰা লিপিবদ্ধ থকা এইটো আমল মিছৰৰ কিছুমান আগৰ জামানাৰ পৰাই চলি অহা আমল হয় এইটো বহুত পাৱাৰফুল আমল কৰক সুফল পাব এইটো আপোনাৰ বহুত লাজবাব আমল হয় কৰক আৰু এবাৰ বুলি নহয় আপুনি সপ্তাহত 2 বাৰ বা এবাৰ 3 বাৰ আপুনি কৰিব পাৰে সেইটো আপোনাৰ কথা কিন্তু মনত ৰাখিব এইটো আমলটো কৰাৰ ঠিক সময় আছে আপোনাৰ জোনাকত যেতিয়া প্ৰথম চান ওলাব সেই চান্দৰ প্ৰথম যিটো বৃহস্পতিবাৰ আহিব সেই বৃহস্পতিবাৰ দিনাখনে আবেলি প্ৰথম দিনাখনে আমলটো কৰিব লাগিব বাকী পিছত সেই 15 দিনৰ ভিতৰত চানটোত আপোনাৰ 15 দিন থাকিব জোনাক হৈ সেই 15 দিনৰ ভিতৰত যদি কৰে সুফল পাব ইনশাআল্লাহ বহুত সুফল পাব ইয়াকিন ৰাখক আৰু কলটো ইকচুই কৰি লওক ইয়াকিন বিশ্বাস ৰাখি কৰক নিশ্চয় সুফল পাব